Hello everyone, welcome back to my channel. আজি মই বনাব লৈছো খুব ইজি আৰু সিম্পল এটা oats recipe, fruity oats. ইয়াৰ বাবে মই লৈছো 2 কাপ oats. আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু নতুন ৰেচিপিসমূহৰ আপডেটৰ বাবে বেল বাটনটো প্ৰেছ কৰি দিব। আৰু মই এতিয়া ইয়াত এড কৰি এনেকৈ অলপ অলপকৈ পানী দি নটছখিনি এটা স্মুথ মিক্সাৰ বনাম। এনেদৰে মই পানী দি ভালকৈ মিক্স কৰি লম। আপোনালোকে যদি গাখীৰ দি খাই ভাল পায় তেনেহলে গাখীৰ এড কৰিব পাৰে। আৰু মই এই মিক্সাৰটো 1 মিনিটৰ কাৰণে এনেকৈ থৈ দিম। এতিয়া এটা বাউলত মই ওটছখিনি সাৰ্ভ কৰিবৰ কাৰণে ৰেডি কৰিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী সাৰ্ভ কৰিব পাৰে। ইয়াত আপোনালোকে দেখিছে ওটছখিনি বহুত বেছি ড্ৰাইও নহয় আৰু বহুত বেছি ৱেটো নহয়। এতিয়া মই ইয়াত এড কৰিম অলপমান কাটি লোৱা আম। এতিয়া যিহেতু আমৰ ছিজন, মই আমৰ লগত এনেকৈ খাই খুবেই ভাল পাওঁ, সেয়েহে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো ফ্ৰুটছৰ লগত খাব পাৰে। এইটো এটা খুবেই হেল্ডি ৰেচিপি হয়। ইয়াত মই এতিয়া অলপমান ড্ৰাই ফ্ৰুটছ এড কৰি দিছোঁ। আপোনালোকে যদি মিঠা খাই ভাল পায় তেনেহ'লে ইয়াত অলপমান হানিও এড কৰিব পাৰে। 2 মিনিটতে ৰেডি হৈ গ'ল আমাৰ oats ৰেচিপি। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। লগ পাম অন্য এটা ৰেচিপি লৈ।